কিছুমান ছোৱালীসকলে ইয়াতে ফটো উঠি আছে, নিশ্চয় দেখা পাইছে। ৱাও, চাওকচোন কেনেকুৱা এটা চিন ইয়াতে আপোনালোকে দেখা পাইছে। তথাপি আপোনালোকক জুম কৰি দেখাবলৈ যত্ন কৰিম। চাওক কেনেকুৱা দেখা গৈছে, মানে আউটষ্টেণ্ডিং এটা চিনাৰীত আমি আহিছোঁ। এই দলংটো যে দেখিছে, আমি লাহে লাহে ইয়াৰ ভিতৰত যাম, যাই কিনে আপোনালোকক দেখাম। वेलकम टू अनदर ब्लॉग। तो आमी চেৰাপুঞ্জী এতিয়া বেলেগ এখন ঠাইত আহিছোঁ। চেৰাপুঞ্জীৰ ইকো পাৰ্কত আহিছোঁ। নিশ্চয় আমি টিকেট কাটিছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। আমাৰ লগত আমাৰ শ্বৰীফ ভাই আছে, বহুত আমাৰ বাছত যিহেতু আমি 60-70 মান আহিছোঁ, আপোনালোকে আগতে পোৱা হৈছে। গতিকে আমি এতিয়া এটা ধুনীয়া এটা পাৰ্কত গুচি আহিছোঁ। গতিকে সেই পাৰ্কত যাই কিনে আপোনালোকক অলপ কৰি দেখাম যে পাৰ্কত কি আছে আৰু কি নাই। তো দেখাম। ইতিমধ্যে আমি নিশ্চয় দেখিছে যে ইতিমধ্যে আমি টিকেট কাটি শেষ কৰিছোঁ। মানে ইয়াতে আপোনাৰ পাৰ হেড 20 টকা কৰি টিকট, আৰু যদি মোবাইল ইউজ কৰে তেতিয়াহ'লে 10 টকা দিব লাগিব। তো মিলি কিনে 30 টকা কৰি। চ' আমি দি কিনে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই চোৱাৰ কাৰণে আমি ইয়াতে আহিছোঁ। 30 টকা যাওক 100 টকা যাওক সেইটো কোনো কথা নাই। গতিকে আমি ভিডিঅ' কৰিব লাগে, ভিডিঅ' বনোৱাৰ কাৰণে আমি আহিছোঁ। তো ফাইনেলি আহি সোমাইছোঁহি। তো এতিয়া আমাৰ বিভিন্ন ভ্ৰমণকাৰীসকলে ছোৱালীসকল আহিছে। তো এতিয়া আমি ইয়াৰ ভিতৰত যাম লাহে লাহে। চাওক এইটো হ'ল আপোনাৰ এটা ৰেষ্টুৰেণ্ট ইকো পাৰ্ক, যিহেতু এইটো ৰেষ্টুৰেণ্ট। গতিকে ইয়াৰ ভিতৰত নাযাওঁ দিয়ক, এতিয়া যেতিয়া খাব যাম তেতিয়া ইয়াৰ ভিতৰত সোমাই যাই কিনে আপোনালোকক দেখাম। মানে খুব ধুনীয়া এটা পাৰ্ক, এইটো বহুত ডাঙৰ এটা এৰিয়া হয়। গতিকে প্ৰথমতে আমি এইটোত আহিলোঁ। ইয়াৰ ভিতৰত যাই কিনে ইয়াৰ ভিউটো দেখাম। ওপৰৰ পৰা ভিউটো দেখিলে কেনেকুৱা হয়। আমাৰ ফটো উঠি আছে কিছুমান মানুহে, চাওক বিভিন্ন ঠাইৰ পৰা, বিভিন্ন দূৰ দূৰণিৰ ঠাইৰ পৰা মানুহসকল আহিছে। চাওক আমাৰ ইয়াতে নিশ্চয় দেখা পাইছে। মানে আমিও লাহে লাহে ইয়াৰ ভিতৰত কিছুমান ছোৱালীসকলে ইয়াতে ফটো উঠি আছে, নিশ্চয় দেখা পাইছে। ৱাও, চাওকচোন কেনেকুৱা এটা চিন ইয়াতে আপোনালোকে দেখা পাইছে। তথাপি আপোনালোকক জুম কৰি দেখাবলৈ যত্ন কৰিম। চাওক কেনেকুৱা দেখা গৈছে, মানে আউটষ্টেণ্ডিং এটা চিনাৰীত আমি আহিছোঁ। এই দলংটো যে দেখিছে, আমি লাহে লাহে ইয়াৰ ভিতৰত যাম, যাই কিনে আপোনালোকক দেখাম। গতিকে কিমান ধুনীয়া এটা প্লেচ, নিশ্চয় দেখিছে। আমি এতিয়া আহিলোঁ বা ক'ত, চাওক কি ক'ম আৰু। গতিকে বহুত ভাল লাগি আছে, মানে ইমান ধুনীয়া ধুনীয়া ঠাই আপোনালোকক দেখাব পাৰিছোঁ। তো এতিয়া ইয়াৰ পৰা দেখালোঁ, এতিয়া আমি লাহে লাহে ইয়াৰ সিফালে যাম, সিফালে যাই কিনে আপোনালোকক দেখাম। তো আমাৰ শ্বৰীফ ভাই বুম ডাঙৰ এটা পজ দিছে, পজ দি কিনে ফটো উঠি আছে। ইফালে আমাৰ কেমেৰামেন বিক্ৰম ভাই। এতিয়া আমি লাহে লাহে তলফালে যাম। আমি আহিছোঁ। চাওক সেই যে ঘৰবিলাক যে দেখিছে, সেইবিলাক ঘৰ কিহৰ কাৰণে জানেনে? মানে আপোনালোকে যদি নিজৰ প্ৰিয়ক সেইবিলাক লৈ আহে, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যদি আহে, সেইবিলাক ঘৰত যাই কিনে অলপ আলিংগন কৰিব পাৰিব, মানে অলপ এনজয় কৰিব পাৰিব, ফূৰ্তি কৰিব পাৰিব, অলপ ৰেষ্ট ল'ব পাৰিব, বহি কিনে কথা পাতিব পাৰিব। তো চাওক এটা ঝৰ্ণা, চাওক মানে এই পাহাৰৰ ওপৰৰ পৰা পানীবিলাক আহি ইয়াৰ আজি বৈ যাই কিনে বম কৰি চাওক ইয়াৰ ভিতৰত পানীবিলাক তলফালে যাই কিনে একদম বম কৰি সেই তলফালে যাই আছে। গতিকে আপোনালোকক দেখাই আছোঁ। গতিকে ৱাও, চাওক ডাঙৰ ছোৱালীবিলাকে ঝৰ্ণা খেলি আছে। তো আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ, মানে চাওক। গতিকে আমিও ঝৰ্ণা খেলিম। মানে ময়ো বহিম ইয়াত, যি হয় হ'ব ইয়াত, মই একদম দেখাবলৈ যত্ন কৰিম। চাওক উঠিছোঁ দিয়ক, বুম। চাওক আপোনালোকক দেখাই আছোঁ। আমাৰ আদালত বহিছে, নিশ্চয় দেখা পাইছে। মানে ল'ৰালি কালত উভতি যাব মন যায়, সকলোৰে এটা আশা থাকে যে আমি ল'ৰালি হওক। এতিয়া দিয়ক বহিছোঁ। ইফালে আমাৰ বোম, আমাৰ দাদা এজনে বোম ফূৰ্তি কৰি আছে, নিশ্চয় দেখা পাইছে আপোনালোকে। চাওক কিমান দূৰত যাই আছে। ঠিকে আছে। গতিকে আমি এতিয়া লাহে লাহে বেলেগ এখন ঠাইলৈ গুচি যাম। আদালত বোম ঝৰ্ণা খেলি আছে, তো আমিও যাম। মানে এইটোৰ ভিতৰত এইটোত উঠিম, যি হয় হ'ব ইয়াত, চব কৰিম। এতিয়া লাহে লাহে ইয়াৰ ভিতৰত উঠিম। এইটোত উঠিম, যি হয় হ'ব ইয়াত। বোমকে এই চাওক চবেই উঠি আছে। বোম এই চাওক ছবি দি আছে। আমাৰ শ্বৰীফ ভাই চাগে এইটো ভাঙি যায় নেকি। আহিছে
আমার এত সুবিধা চাওক এইটোৰ মধ্যে আহি আছে বোমকে আহিছে ঠিক আছে গতিকে সৰু ল'ৰালি কাৰণে উভতি যাব চবৰে এটা মন যায় কিন্তু আমিতো ল'ৰালি কালত উভতি যাব নোৱাৰি তথাপি আমি এইটো এতিয়া এইটোৰ ওপৰত উঠিম যি হয় হ'ব আৰু চাওক এতিয়া এইটোৰ ওপৰত উঠিছো মানে আমি এতিয়া চকীৰ ওপৰত উঠিছো সৰু সৰু বাচ্চাসকলৰ নিচিনা চাওক আমি ঘূৰি আছো আদালত ধৰিবা লাহে লাহে কন্ট্ৰল কৰা একদম পাক আহি গৈছে চাওক আমি ইয়াৰ ওপৰত উঠি কিনে খেলি আছো কি কম আৰু নিশ্চয় দেখা পাইছে গতিকে মানে এনেকুৱা হাঁহি ধেমালি আমি অলপ অলপ কৰি কিনে আপোনালোকক দেখাম ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব মানে একদম মূৰটো ঘূৰি আছে এতিয়া বন্ধ কৰি দিব লাগে দিয়ক এতিয়া আমি ইয়াৰ পৰা নামি যাম এতিয়া নামি গৈছো এতিয়া বম পাহাৰত যাম আমি চাওক চাওক আমি এতিয়া ইয়াতে আহিছো মানে আপোনালোকক দেখাম এই যে চাওক এইফালে আমি প্ৰথমে গৈছিলো আৰু এতিয়া চাওক ইয়াৰ চিনাৰীটো আপোনালোকে চাওকচোন কেনেকুৱা আৰু কি ক'ম আৰু চাওক ঝৰ্ণাটো চাওক চাওক আমি পুৱাৰ পৰা আশা কৰি আছিলো যে ঝৰ্ণাটো চাম গতিকে চাওক এনেকুৱা দৃশ্য আপোনালোকে এতিয়ালৈকে ক'তো দেখা পোৱা নাছিল গতিকে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাই আছে গতিকে আপোনালোকে মোৰ এই ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাকত এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'বিলাক সকলোৱে চাবলৈ সুযোগ পায় তো নিশ্চয় দেখা পাইছে মানে চাওক মই পিছফালেদি যাই কিনে দেখাই আছোঁ আপোনালোকক ৱাও চাওক কি মনোমোহা এটা দৃশ্য আপোনালোকক দেখাই আছোঁ মানে এনেকুৱা মানে ধুনীয়া চিনাৰীবিলাক আপোনালোকক দেখাই আছোঁ মানে কি ক'ম আৰু নিশ্চয় দেখা পাইছোঁ গতিকে আপোনালোকক দেখাই আছোঁ অলপ অলপ কৰি চাওক গতিকে তাতেতো যাব হয়তো নিদিব পাৰ্মিশ্যন নিদিব তাতে যাব পাৰিলে আৰু বেছি ভাল লাগিলে হয় মানে যিহেতু এইফালে বেৰ দিয়া আছে আমি ইয়াৰ ভিতৰত যদিও যাব নোৱাৰিম কিন্তু দেখাই আছোঁ আপোনালোকক চাওক ঝৰ্ণাটো চাওক ইয়াতে ঝৰ্ণা দি পানীবিলাক পৰি আছে নিশ্চয় দেখা পাইছে আপোনালোকে চাওক ইফালে পানীবিলাক পৰি পৰি লাহে লাহে একদম তলফালে যাই আছে গতিকে আপোনালোকক দেখাই আছোঁ বাও কিমান ধুনীয়া এটা পাৰ্কত আহিছোঁ মানে ভাল লাগিছে কি ক'ম আৰু চাওক এনেকুৱা মানে দৃশ্যবিলাক আপোনালোকে আগে পিছে কেতিয়াও দেখা নাছিল মই এইটো খাটাংকৈ ক'ব পাৰোঁ গতিকে মোৰ যিটো গাঁৱলীয়া ল'ৰা ইউটিউব চেনেল আছে এইটো চেনেলৰ জৰিয়তে আপোনালোকক দেখাই আছোঁ তো আপোনালোকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাওক এভৰিবডি চাওক আমাৰ আদালত খানে কিবা ক'ব বুলি আশা এটা কৰি আছে কি ক'ব সকলোৱে মিলি চিৰাপুঞ্জীত আহিছোঁ পিকনিক কৰিবলৈ আচ্ছা আজি আহি বহুত ভাল লাগিছে আমি আকৌ আহিম নিশ্চয় এতিয়া যিবিলাক বস্তু চাইছোঁ পিছত আহি আকৌ আৰু ভালদৰে আকৌ বহুত বস্তু চাব পাৰিম আচ্ছা আপোনালোকে আহিব ধন্যবাদ আপোনালোকে নিশ্চয় শুনিছে মানে আমাৰ ভ্ৰমণকাৰীসকলৰ বহুত ভাল লাগিছে প্লেচকেইটা চাই কিনে যাৰ কাৰণে আমি আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ গতিকে চাওক এতিয়া বম ডাঙৰ আৰু এখন ঠাইত আহিছোঁ চাওক মানে কি ক'ম আৰু একদম ওপৰৰ পৰা মই আপোনালোকক দেখাই আছোঁ চাওক আৰু আমাৰ কি ক'ম শিলিগুৰি এটা ব্ৰিজ দেখা আপোনালোকক কৰুণাচল ব্ৰিজ গতিকে একচুৱেলি সেইটো ব্ৰিজ নহয় আপুনি সেনেকুৱা আকাৰত বনাইছে সেইটো ব্ৰিজত যাম লাহে লাহে চাওক এতিয়া আমি ব্ৰিজখন দেখিছে না এতিয়া সেই ব্ৰিজৰ ওপৰত লাহে লাহে উঠি যাম এতিয়া সেই ব্ৰিজখনত উঠি কিনে আপোনালোকক দেখাম কেনেকুৱা দেখা যায় বম ডাঙৰ এটা এৰিয়া লৈ কিনে এই ইক' পাৰ্কটো বনোৱা হৈছে গতিকে আপোনালোকে আহিব যদি কেতিয়াবা সময় পায় আহি কিনে অকণমান ব্যস্ততাৰ মাজত হ'লেও ইয়াতে অকণমান ফূৰ্তি কৰি যাব চেৰাপুঞ্জী ইক' পাৰ্ক তো প্ৰথম ভিডিঅ'ত আপোনালোকে পাইছে যে আমি চেৰাপুঞ্জীত আহিছোঁ আমি বহুত মানুহ আহিছোঁ তো চাওক ফাইনেলি আমি এতিয়া এইটো দলঙত উঠিম চাওক এতিয়া আমি এইটো দলঙত উঠিম চাওক এইটো দলঙত উঠিম এতিয়া ফাইনেলি উঠিলোঁ এইটো হ'ল আপোনাৰ এনেকুৱা আৰ্হিৰ এটা দলং সিফালে আমাৰ শিলিগুৰি সিফালে কৰুণাচল ব্ৰিজ বুলি কোৱা হয় তাক তাতেও গৈছিলোঁ আমি স্কুলৰ পৰা জানিত গৈছিলোঁ
তো তাতে ঠিক সেনেকুৱা আৰ্হিৰ এটা ব্ৰিজ ইয়াতে পালোঁ। তো এতিয়া এইটো আপোনালোকে দেখাই আছোঁ, মানে খুব ধুনীয়া মনোমোহা দৃশ্যবিলাক ইয়াতে পায়। চাওক, গতিকে কি ক'ম আৰু, ইমান ধুনীয়া ধুনীয়া ঠাই আপোনালোকক দেখাই আছোঁ। মানে চাওক, মানে এনেকুৱা কিছুমান বৰ্ডত লিখা আছে, কি লিখা আছে, চেল্ফি ডেঞ্জাৰ জোন। মানে এনেকুৱা কিছুমান জোন আছে, ঠাই আছে, যিবিলাক ঠাইত আমাৰ চেল্ফিটো অলপ ডেঞ্জাৰ হয়, মানে কিবা এক্সিডেণ্ট এটা হৈ যোৱাৰ সম্ভাৱনা থাকে, যাৰ কাৰণে লিখি দিছে চেল্ফি ডেঞ্জাৰ জোন। তো আমি এইটো ব্ৰিজৰ ওপৰত আছোঁ। চাওক সিফালে চাওক, এতিয়া নিশ্চয় দেখিছে, ৱাও চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ ইয়াতে। মানে চাওক, দেখাই আছে আপোনালোকক চব দেখাম, জাষ্ট আপোনালোকে আমাৰ এই চেনেলটো চাই থাকিব। আমাৰ চাওক, আমাৰ জয়নে তলত পৰি আছে, আমি ওপৰত। জয়নে একদম তলৰ পৰা খাই দিছে। আমি বৰ্তমান এইখন পাৰ্কৰ একদম টপত আছোঁ, টপ মানে একদম ওপৰত আছোঁ। চাওক ওপৰৰ পৰা কেনেকৈ দেখা যায় বস্তুবিলাক চালে, চাওক আপোনালোকে, মানে কি ক'ম আৰু। চাওক, চ' ওপৰৰ পৰা আপোনালোক দেখা আছে, সেই তাতে আমাৰ চালেম খান বহি আছে। চালেম খান বহি কেনে কিবা কিবা ভাবি আছে, গম নাপাওঁ কিবা ভাবি আছে। তো নিশ্চয় দেখিছে আপোনালোকে। চাওক এনেকুৱা এটা দৃশ্য মোৰ লাইফত কেতিয়াও দেখা পোৱা নাছিলোঁ, আৰু সপোন এটা আছিল যে চেৰাপুঞ্জীত যাম, চেৰাপুঞ্জী যাই কেনে কিবা কিবি চাই আহিম, কিবা পিকনিক প্লেচ। তো আল্টিমেটলি আহিছে, মনৰ আশা পূৰণ হ'ল চেৰাপুঞ্জীত অহাৰ। কেতিয়াবা যদি আকৌ কপালত বিয়া বুলি কিবা এটা শব্দ আছে নহয়, বিয়া যদি কেতিয়া থাকে তেতিয়াহ'লে বিয়া পাতি কিনে আকৌ নিজৰ প্ৰিয়সীক বা ৱাইফক লৈ আহিম এইখন ঠাইত ফুৰিবলৈ। বহুত ভাল লাগিছে মানে ঠাইটোত, গতিকে নিশ্চয় দেখিছে আপোনালোকে। চাওক, মানে বাচ্চাসকলৰ খেলাৰ কাৰণে বিভিন্ন বস্তুবিলাক আছে ইয়াতে, ৰেষ্ট ল'ব পাৰিব বহি কেনে। তো এইবিলাক মই অলপ বহি লওঁ, চাওঁ কেনেকুৱা দেখা যায়। ভয় লাগে দিয়ক মোৰ আৰু এইবিলাকত বহাৰ ইচ্ছা আগে পিছে নাই। তাতে মৰিলোঁ, মৰিলোঁ লাগি যায়। বহিছোঁ দিয়ক, মই বুম 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 দিয়ক বহিছোঁ। এতিয়া আৰু ই নকৰোঁ, এতিয়া আমি ডিৰেক্ট বেলেগ ফালে গুচি যাম লাহে লাহে। আমি ডিৰেক্ট সিফালে যাম, একদম সিফালে। এতিয়া সিফালে যাই কিনে আপোনালোকক অলপ কৰি দেখাম, ঠিক আছে চালেম খান, আমি যাওঁ। এতিয়া আমি যাম, এতিয়া সিফালে চাওক। এতিয়া আমি একদম দলঙৰ তলত আহিছোঁ, নিশ্চয় দেখিছে আমি দলঙৰ তল ভাগত। এতিয়া আমাৰ ঝৰ্ণাৰ পানী দি আমাৰ মহিবুল দাই উজু কৰি আছে, নিশ্চয় দেখা পাইছে। হাত মুখ ধুই আছে, উজু কৰি আছে ইফালে। গতিকে নিশ্চয় দেখিছে, সেই ইফালৰ পৰা আমাৰ ঝৰ্ণাৰ পানী লাহে লাহে তলফালে বৈ আহিছে। তো চাওক, আৰু এটা কথা মনত ৰাখিব, ঝৰ্ণাৰ পানীবিলাক বহুত ফটফটীয়া হয়, চাফ চিকুণ হয়। গতিকে চাওক, ইয়াত আমাৰ আদালতখনে ৰিলচ বনাই আছে, কি ক'ম আৰু। নিশ্চয় দেখা পাইছে, গতিকে আমি ইয়াতে আহিছোঁ। গতিকে চাওক ইয়াত বা কেনেকুৱা দেখা যায়। চাওক নিশ্চয় দেখিছে, ৱাও খুব ধুনীয়া এটা পৰিৱেশ, ভাল লাগিছে দিয়ক। চাওকচোন কেনেকুৱা দেখা যায়, মানে চাওক 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 এনেকুৱা ভিডিঅ' আপোনালোকে, মানে কি ক'ম, এনেকুৱা ভিডিঅ' আপোনালোকে এতিয়ালৈকে দেখা পোৱা নাছিল, যাৰ কাৰণে মই আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে চাই থাকিব আৰু। বিভিন্নজনে বিভিন্ন ৰোলছ কৰি আছে ইয়াতে, কিছুমানে উজু কৰি আছে, কিছুমানে মানে ব্লগ বনাই আছে, কিছুমানে ফটো উঠি আছে। ওপৰত গৈছিলোঁ দিয়ক, এতিয়া আৰু মই নাযাওঁ। ওপৰত একো নাই চাব লগা, সেনেকুৱা অলপ ভিউটো চাব পাৰি ওপৰৰ পৰা। আৰু চাওক ফটো উঠাৰ এটা তৰিকা চাওক, কেনেকুৱা কি এটা ষ্টাইলত ফটো উঠি আছে, নিশ্চয় দেখা পাইছে। চাওক খুব ধুনীয়া কৰি মানে কি কৈছে, ভিডিঅ' স্নেপ লৈ আছে, মানে নিশ্চয় দেখিছে। আমাৰ কি ক'ম আৰু, ইফালে চালেম খান মানে উজু কৰি আছে, নিশ্চয় দেখা পাইছে। তো চাওক আমি এতিয়া ডিৰেক্ট ওপৰত উঠি যাম, ওপৰত উঠি যাই কিনে আপোনালোকক অলপ অলপ কৰি দেখাবলৈ যত্ন কৰিম। চাওক মই মানে আপোনালোকক কি ক'ম, ইয়াতে মই কিন্তু আমাৰ ইণ্ডিয়া ভাৰতত আছোঁ মই বৰ্তমান। আৰু সিফালে চাওক
এই যে নদীৰ নিচিনা আপোনালোকে দেখিছে চৰ চাপৰিৰ নিচিনা সেইটো হ'ল আমাৰ বাংলাদেশ গতিকে সেইটো হ'ল বাংলাদেশ আৰু এইটো হ'ল আমাৰ ইণ্ডিয়া মানে মাজত এই সেইটো বৰ্ডাৰ সেই পাহাৰৰ যিটো বৰ্ডাৰটো দেখিছে সেইটো হ'ল মেইন বৰ্ডাৰ মানে সিফালে গ'লে আপুনি বাংলাদেশত যাব পাৰিব আৰু এইফালে গ'লে আমি আমাৰ ইণ্ডিয়াত আছোঁ কিন্তু আমাৰ বাংলাদেশত যাবলৈ ভিছাৰ প্ৰয়োজন হয় আমাৰ ওচৰত ভিছা নাই যাৰ কাৰণে আমি পাছপোৰ্ট ভিছা নাই যাৰ কাৰণে আমি বাংলাদেশত যাব নোৱাৰিলোঁ কিন্তু আশা এটা আছে কেতিয়াবা নিশ্চয় বাংলাদেশত যাই কিনে আপোনালোকক ভিডিঅ' বনাই চোৱাৰ এটা সুযোগ কৰি দিম আশাবাদী থাকক আপোনালোকে বাংলাদেশত যোৱাৰ এটা সপোন নিশ্চয় দেখি আছোঁ মই নিশ্চয় যাম গতিকে মই বৰ্তমান ভাৰতত থাকি কিনে আপোনালোকৰ সেই বাংলাদেশৰ ভিউটো দেখালোঁ গতিকে কি ক'ম আৰু তো আপোনালোকক এই আমাৰ ইকো পাৰ্কৰ বহুত ধুনীয়া ধুনীয়া ভিউবিলাক দেখালোঁ মানে সেও বাংলাদেশ দেখিছে গতিকে বলক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বাংলাদেশত লৈ যাওঁ গতিকে এই ইকো পাৰ্কৰ বহুত কিবা কিবি দেখালোঁ এতিয়া আৰু ভিডিঅ'টো বেছি দীঘলেই নকৰোঁ তো পৰৱৰ্তী ভিডিঅ' চেৰাপুঞ্জীৰ বেলেগ এটা ভিডিঅ' দিম গতিকে ইকো পাৰ্কৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ